हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल DJS आसाम ब्लॉग। माने चैनलটোৰ নাম সলাই দিলোঁ। আগতে আছিল ধ্ৰুৱজ্যোতি কিচন আৰু এতিয়া DJS আসাম ব্লগ। দে বাৰু সেইবিলাক বাদ দিয়ক। আজিতো নিশ্চয় জানে আজি শ্ৰী লক্ষী পূজা। সকলোকে লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া মই মোৰ এই চেনেলটোৰ কাৰণে এটা ইণ্ট্ৰ ভিডিঅ' বনাওঁ। মানে ধ্ৰুৱজ্যোতি কিচন এইটো চেনেলটোত বনাইছিলোঁ, এতিয়া DJS আসাম ব্লগটোৰ কাৰণে এটা নতুন বনাওঁ। এবাৰ মানে মোৰে চব দি বনাম আৰু। এতিয়া বাজিল কিমান 1:50। তো ৰাতিহে যাম লক্ষী পূজাত। ৰাতিলৈকে অপেক্ষা কৰা হ'ল ৰাতিলৈকে। এতিয়া আমি যাম লক্ষী পূজা চাবলৈ। প্ৰথমতে আমি ঘৰৰ প্ৰসাদ খাই লওঁ। আৰু সেই আমাৰ দেখি আছে লক্ষী পূজাৰ পূৰ্ণিমাৰ সেইটো জোন ওলাইছে আৰু পূৰা। আৰু এইডাল বাঁহীডাল মই যোৱা বছৰ লক্ষী পূজাত কিনিছিলোঁ, এইবাৰ 1 বছৰ হ'ল। অলপমান বজাওঁ। একদম বজাব নোৱাৰোঁ মই বাঁহী কিনা 1 বছৰ হ'ল, কিন্তু এতিয়ালৈকে মই বজাব নোৱাৰোঁ আৰু নিশিকোঁ মই ঘৰত। সেইকাৰণে শিকিলেতো মই পাৰা হৈ গ'লোঁ সেই বাঁহী বজাবলৈ। অ'কে গাইছ, এতিয়া আমি প্ৰসাদ খাওঁ। প্ৰসাদ খাই এতিয়া আমি লক্ষী পূজাত যাওঁ। আৰু এয়া আহি গ'ল আমাৰ প্ৰসাদ। এতিয়া খাই কিনে যাওঁ। এতিয়া আমি প্ৰসাদ খাওঁ। বাছ এতিয়া আমি খালোঁ। এতিয়া আমি মন্দিৰত যাওঁ পূজাত। আৰু এয়া আমাৰ আহি গ'ল ৰাহুল, মানে লক্ষী পূজাত যাওঁ। এই নাজানে নাজানে কি পূজা চাবা? নাযা পূজা চাবা? হা তেনেহ'লে আমি যাওঁ দেই। বাই বাই। বাই বাই কৰি কেনে অলপ পূজা চাব। আৰু আমি খোজকাঢ়ি যাই পাই গ'লোঁ। এয়া আমি আহি পালোঁ গেট, কিন্তু একদম আন্ধাৰ, দেখাই নাপায়। আৰু আমি আহি পালোঁ মন্দিৰ, কিন্তু মন্দিৰত দেখোন চাকি জ্বলাইছে আৰু এখন চানা দোকানো আহিছে। দে আৰু আমি আহি পোৱাৰ লগে লগে প্ৰথম জিলাপি দিছে। জিলাপি দি কেনে এতিয়া আমাক প্ৰসাদ দিব। প্ৰসাদ দি কেনে প্ৰথমতে প্ৰসাদ খাই কেনে সেৱাটো কৰি আৰু ঘৰলৈ যাওঁ। আৰু এয়া আমাৰ আহি গ'ল প্ৰসাদ। এতিয়া আমি ইয়াক খাওঁ। প্ৰসাদ খালোঁ। খাই কেনে আমি এতিয়া মন্দিৰত আহিছোঁ। আহি কেনে সেৱাটো কৰোঁ। লক্ষী পূজাত সেৱা কৰিলোঁ, পূজা কৰিলোঁ। এতিয়া আমি ঘৰলৈ যাওঁ। এবাৰ মানে খালোঁ জিলাপি আৰু গাজি খালোঁ, পানী খালোঁ। এইটোৱে আমাৰ লক্ষী পূজা আৰু প্ৰসাদ। ইফালে এবাৰ নাই, আমি মন্দিৰৰ পিছফালে আহিছোঁ। ইফালে আছিল আনবাৰ মীনা বজাৰ, কিন্তু আগতে চাওক কেনেকুৱা আছিল পূজা। চাহৰ দোকান আৰু এইফালে এইবিলাক কিবা কিবি দোকান। চাওক না ভিৰ। আৰু ইফালে চাওক মীনা বজাৰ, চকৰি, মানে বহুত আহিছে আৰু বহুত আহে। এতিয়া আৰু বলক আমি এতিয়া আমি ঘৰত যাওঁ। অ'কে গাইছ, এতিয়া আমি লক্ষী পূজা চালোঁ। লক্ষী পূজা চাই আহি এতিয়া আমি ঘৰত যাই আছোঁ। ঘৰত যাই এতিয়া আমি ৰুটি খাম। মানে আমি ইয়াতে লক্ষী পূৰ্ণিমাৰ দিনা আমাৰ এইখিনি মানে ৰুটি খোৱা হয় চবৰ ঘৰে ঘৰে। খোৱা হয়। আমাৰ তাত আহিলে লুচি তৰকাৰী খাব পাৰিবি, যাৰ মন আছে আহিবি। মানে আমাৰ এই লক্ষী পূজাৰ দিনা পূৰ্ণিমা থাকেতো, এই পূৰ্ণিমাৰ দিনা আমাৰ ইয়াতে মানে চবে ৰুটি খায়। সেইদিনাখন যদি আমাৰ ইয়াতে আহে ৰুটি পাবই। আমাৰ লগত ইও গৈছিল বালাই। অ'কে গাইছ, আমি আহি পালোঁ ঘৰত। এতিয়া আমি লক্ষী পূজা আহিলোৱে আমি এতিয়া।
এতিয়া আমি আহি কেনে ৰুটি খাম। ৰুটি কৈছোৱে নহয়, ৰুটি বনাই আমাৰ লক্ষী পূৰ্ণিমাৰ দিনা। ৰুটি না আৰু পৰঠা আছে নেকি? আলু পৰঠা মা, পৰঠা আছে মা? অঁ, পৰঠাও আছে। আলু পৰঠা দেখাম বাৰু আপোনালোকক। আৰু এই আমাৰ আটা মাৰি আছে, আটা মাৰি ৰুটি বেলিব, বেলি কেনে খাম। আৰু আমাৰ এইফালে আছে বালা, বালাই হ'ব নেকি তাক সুধো ৰ'ব। আৰু আমাৰ আলু পৰঠা আৰু ৰুটি হৈ গ'ল। এতিয়া আমি খাওঁ, খাই কেনে বাই বাই। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কালি যদি হয় যদি লক্ষ্মী পূজা, তেনেহ'লে আৰু ভিডিঅ' বনাম, দেখাম আপোনালোকক। তেতিয়ালৈকে বাই বাই।